Hello students, happy new year to you and আজি বহুত দিনৰ মূৰত আমি ভিডিঅ' বনাবলৈ আগবাঢ়িছোঁ ক্লাছ 10ৰ যেটো প্ৰথমটো চেপ্টাৰ আমি প্ৰবলেম কৰি আছিলোঁ আৰু ৰিয়েল নাম্বাৰ চেপ্টাৰটো আমি আজি এক্সাৰসাইজ 1.2 সলভ কৰিবলৈ আমি আগবাঢ়িছোঁ তে এক্সাৰসাইজ 1.2 ইয়াত কৈছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰা কি কৈছে কুৱেশ্যন নম্বৰ 1 টো দিছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে কুৱেশ্যন নম্বৰ 1 ৰ মই ফাৰ্ষ্টটোকে কৰি দিছোঁ কুৱেশ্যন নম্বৰ 1 ৰ দিছে 140 সংখ্যাটোক আমি মৌলিক উৎপাদকৰ গুণফল হিচাপে দেখাব লাগে মৌলিক সংখ্যা কি বস্তু আমি জানো ঠিক আছে আমি এটা মৌলিক সংখ্যাৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে আমি এফালে সাইডত 140 টো এনেকৈ লিখি ললো ইয়াক আমি এটা দীঘলীয়া হৰণ কৰিছো প্ৰথম মৌলিক সংখ্যাটো কি যেটো মৌলিক সংখ্যাৰ পূৰণফল হিচাপে দেখাব লাগে প্ৰথম মৌলিক সংখ্যাটো হৈছে 2 আটাইতকৈ সৰু এটো 2 এটা 2 এ ইয়াক হৰণ কৰা 2 7 গুণ 14 2 কোনো গুণ কৰিবা 2 পাছৰ ইয়াক 2 এ আকৌ হৰণ যায় নেকি চাও হয় 2 এ যায় তেতিয়াহলে 2 এ কৰিব লাগিব 2 * 35 70 তা 35 ক তো 2 এ না যায় 2 পাছত থকা কোনটো মৌলিক সংখ্যা আছে 3 টো এটা মৌলিক সংখ্যা হয় কিন্তু 3 এ 35 ক হৰণ না যায় তাৰছত কি আছে 4 না যায় 5 yes 5 টো এটা মৌলিক সংখ্যা হয় 5 এ যাব নেকি 5 7 35 হৈ গল এটা 140 is equal to 2 into 2 into 5 into 7 এইটো কি জান লিখিছো ঠিক আছে ইয়া মৌলিক সংখ্যা গুণফল হিচাপে প্ৰকাশ কৰিবলৈ দিয়া হলে এনেকৈ কৰিব লাগিব ঠিক আছে আৰু এটা কুৱেশ্যন নম্বৰ 2 টো তলৰ অখণ্ড সংখ্যাবোৰ লসাগু আৰু গসাগু উলিওৱা এই অখণ্ড সংখ্যা দিয়া আছে তাৰ লসাগু উলিয়াব লাগে গসাগু উলিয়াব লাগে আৰু সত্যাপন কৰিব লাগে যে লসাগু পূৰণ গসাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল কুৱেশ্যন নম্বৰ 2 টো দিছে কুৱেশ্যন নম্বৰ 2 টো ইয়াত কিছুমান আমাৰ সংখ্যা দিয়া আছে যে প্ৰথমটো দিছে 26 and 91 এই দুটা সংখ্যা দিছে ইহত দুটাক আমি কি কৰিব লাগে ইহত দুটা লসাগু উলিয়াব লাগে গসাগু উলিয়াব লাগে ফাৰ্স্ট কুৱেশ্যনটো হেতু এটা লসাগু কেনেকৈ উলিয়াম লসাগুটো এলসিএম বুলি কোৱা হয় এলসিএম অফ 26 91 is equal to ইয়াক আমি এনেকৈ প্ৰকাশ কৰি ল'ব লাগিব এই যেনেকৈ ইয়াক এনেকৈ প্ৰকাশ কৰিছো 26 টো এনেকৈ প্ৰকাশ কৰিব লাগিব তেছৱা এটো উলিয়াবলৈ হলে এটো কিমান আমাক খুজিছে আমি কেনেকৈ লিখিম যেহেতু 26 equal to এনেকৈ প্ৰকাশ কৰিব পাইনে 2 টাইম 26 2 into 13 যদি মুখতে কৰিব পাৰা তেতিয়া মুখতে কৰিবা 91 7 ট্ৰেং 91 দিস এনেকৈ লিখিব পাৰি মৌলিক সংখ্যা পূৰণফল হিচাপে দেখুৱাছো ওকে এটা চোৱা এলসিএম কি হ'ব তেতিয়া হলে LCM of 26 and 91 কি হ'ব 91 আৰু 26 হল লসাগু কি হ'ব লসাগু মানে আমি সেইখিনি সংখ্যা লিখিম যিখিনি সংখ্যা দুইটা সংখ্যাতে থকা সংখ্যাবোৰ লিখিম কিন্তু দুইটাৰ ভিতৰত যিটোৰ পাৱাৰটো বেছি হয় সেইটো লিখিম ইয়াত 2 পাৱাৰ 1 আছে ইয়াত 2 পাৱাৰ 0 আছে ইয়াত 2 টো নাই মানে ইয়াত 2 পাৱাৰ 0 আছে তো 2 টো লিখিম ইয়াত 7 ৰ পাৱাৰটো কি আছে 7 টু দি পাৱাৰ 1 আছে ইয়াত 7 টু দি পাৱাৰ কি আছে 0 আছে 7 টো নাই মানে 7 টু দি পাৱাৰ 0 আছে সো 0 টো ডাঙৰ 1 টো ডাঙৰ 1 টো ডাঙৰ সো 7 লিখিম ইয়াৰ আগৰ ক্লাছটো যদি তোমালোকে চাইছা তেতিয়া বুজি পাবা ধুনীয়াকৈ ইয়াত আগৰ ক্লাছটো ধুনীয়াকৈ কৰা হৈছে আগৰ ক্লাছৰ ভিডিঅ'বিলাক চাই ল'বা তেতিয়া বুজি পাবা সুন্দৰকৈ বুজি পাবা আৰু তাৰ পাছত 13 দুইটাতে আছে ইয়াতো আছে আমি যিকোনো এটা 13 লিখিলে হ'ল 13 পাৱাৰ 13 ত ইয়াটো পাৱাৰ 1 এটো পাৱাৰ 1 এটো লিখাবা এটো লিখিলে হ'ল সো ইহতৰ পূৰণফলটো হ'ব লসাগু আমি 7 টাং 91 2 পূৰণ 91 তাৰ মানে 2 পূৰণ 91 আৰু এটো মানে এখানে লিখিছো 2 2 ডাবল 18 এটো 182 ওকে তো এলসিএম পাই গ'ল এটা HCF উলিয়াব লাগে HCF of 26 and 91 কি হ'ব HCF মানে সেইখিনি সংখ্যা নেকি যি দুটা সংখ্যা দুইটাতে থাকে যিবিলাক সংখ্যা দুইটাতে থাকে 2 টো ইয়াত আছে ইয়াত নাই 7 টো ইয়াত আছে ইয়াত 7 নাই 13 টো ইয়াত আছে 13 টো দুইটাতে আছে সো HCF কি হ'ব 13 হ'ব সো এতিয়া চাম লসাগু আমি প্ৰমাণ কৰিবলৈ কৈছে যে LCM of 26 and 91 এইটো
এই এলচিএমটো পূৰণ HCF অফ এইটো পাছৰটো প্ৰব্লেমটো পাছৰ চোৱা মানে 2 নম্বৰ কুৱেশ্যনটো পাছত এনেকৈ কৰিব লাগিব এনেকৈ উলিয়াই লোৱাৰ পাছত এইকণ দেখুৱাব লাগিব HCF অফ 26 and 91 ইকুৱেল সংখ্যা দুটাৰ পূৰণফল 26 into 91 ওকে এটা চোৱা এইটো দেখুৱাব লাগে হয়নে আমিতো লিখি দিলে নহ'ব সো প্ৰথমতে এইটো আমি লেফ্ট হ্যান্ড সাইডটো এইটো দিছে লেফ্ট হ্যান্ড সাইডটো এইটো দিলে লসাগু অফ 26 and 90 লসাগু পূৰণ গসাগু কিমান আমি কৰি চাম 182 into 13 182 into 13 পূৰণফলটো কিমান হয় সেইটো কৰিবা তোমালোকে ইয়াৰ পূৰণটো কিমান হয় সেইটো উলিয়াবা ঠিক আছে মই এনেকৈ থাকিছে আৰু ৰাইট হ্যান্ড সাইড কি আছে ৰাইট হ্যান্ড সাইড কি আছে সংখ্যা দুটাৰ পূৰণফল তো চাও সংখ্যা দুটা পূৰণ কৰি চাও 26 and 91 পূৰণ কৰি চাও 26 ৰ আমি লিখিব পাৰো 2 into 13 91 ক লিখিব পাৰো কেনেকৈ এইটো 7 into 13 91 to 91 এ লিখি থৈ দিও 91 to 91 এ লিখি থৈ দিও এতিয়া চাবা 2 into 91 182 পূৰণ 13 বাই টু ঠিক আছে চোৱা এইটো হল ৰাইট হ্যান্ড সাইড পালো 182 into 13 লেফট হ্যান্ড সাইড কি পালো 182 into 13 মানে দুইটা সমান হয় না এইটো আৰু এইটো সমান হয় না নহয় চোৱা সো হয় সো আমি এটাকে লিখিব পাৰো right hand side equal to left hand side এইটো প্ৰমাণ হৈ গ'ল না তাৰছত right hand side টো কি আছিল আমি লিখি দিম LCM of ইমান equal to okay hence LCM of 26 13 পূৰণ HCF of 26 13 equal to 26 into 13 আমি পালোগে মানে সংখ্যা দুটাৰ পূৰণফল বুলি লিখিম দেখুৱাব লাগে সংখ্যা দুটাৰ গুণফল হয় সংখ্যা দুটাৰ গুণফল ওকে হগল দেখুৱা হগল প্ৰমাণ এইটোৱে হ'ব নেক্সট ভিডিঅ' তাৰ পাছত এটা প্ৰব্লেম কৰিম